हेलो एवरीवन সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো ফুৰিবলে এফালে আছে অফিচিয়েল তাৰ পিছত এফালে আছে জুনমণি তাৰ পিছত এফালে আছে জানি নমস্কাৰ দে ভিডিওটো চাই থাকিব হেখলৈকে আশা কৰো আপোনালোকে ভাল পাব আৰু আমি গৈ আছো এতিয়া জানিহেতৰ মামাকৰ ঘৰলে আৰু দেখাই থাকিম ভিডিওটো চাই থাকিব হেখলৈকে চাই যাব আরে ভাল ঠাই দেখো দেখিছো ফলে আমি একদম ৰখি ৰখি চাইছো তা আমাক দেখাইছে নামঘৰ ভাগ মানে দেখিয়ে ভাল লাগি গৈছে আৰু কৃষ্ণ মনৰ আশা পূৰ্ণ হওক তাকে আৰু সকলোৱে মনৰ আশা পূৰণ হওক গৈ আছো পোৱাগে নাই গাইস ব্লগত দেখিছা তথাপি আকৌ এবাৰ দেখাই দিম পুৰা ব্লগ বনাই আছে নাই মই ঘৰটো চাবলৈকে আহিছো তো এফালে জানিহেতৰ মামাইক পাই গলোহি তাই ভাগৰ ভিডিঅ'টো তোমালোকে দেখিছিলে কুকুৰৰ পৰা সাৱধান বুলি লিখিয়ে থোৱা আছে গাইস এফালে বহি আছে এফালে টোপনি ৰাতি 2টা বজালৈকে মোবাইল চাব এফালে আৰু আমি এতিয়া জানি মমাইকৰ পৰা ওলাই আহিলো এফালে চাটা খাই কৰি ওলাই আহিলো আৰু বতৰটো যিহেতু বেয়া কৰিছে তো সেইকাৰণে ঘৰলৈ সোনকালে যাব লাগে নহলে কালি লিখিয়া অৱস্থা হ'ব আৰু এফালে আমি আহি আছো ঘৰ আকৌ যাম চাই থাকিব ভিডিওটো আমাৰ জুক লাগিব চাবি মাছো এতিয়া ঘৰলৈ গৈ গাইস এয়া অৱস্থা হৈছে জানি মামাইকৰ ঘৰৰ পৰা সোনকালে আমি গুচি আহিলোঁ বতৰ বেয়া কৰি আনিছিলে বাবে বতৰ বেয়া কৰি আনিছিলে কি হ'ল তথাপিও পকৰি ঘুগুনি খাবলৈ আমি নেৰো সেইটো কাৰণে আকৌ আমি একদম জল্দিকে পকৰি খাবলৈ বুলি দৌৰ লগালোঁ দেখিছে নে একদম মানে কথা পাতি একদম পুৰা গৈছোঁ তাকো একদম ৰাস্তা গেলা বৰষুণো দি আছে সেইকেইদিন তো আমি গৈ আছোঁ তাকে আমি ধেমালি কৰি গৈ আছোঁ ৰাস্তাত তো আকৌ পথাৰত হাল বোৱা দেখি মাছ ধৰিবলৈ মন তাকে একদম কৈ আহি আছে মাছ ধৰিবলৈ মন গৈছে বোলে গাইস আৰু এফালে ৰুটি ইহঁতৰ পোৱালিটোৱে ৰুটি দিছে আমাক খাবলৈ আৰু এফালে শুই আছে পুৰা খাই এইবোৰে দি নাও এতিয়া খাই শুই লগা ন তো আমি খাই লওঁ ধুনীয়া বনাইছে আৰু মানে আমি লাষ্ট পাম এনেকুৱা অকণমান টিকলি এটাই বনাইছে চাই থাকিব স্কিপ নকৰাকৈ গাইস আজি আহিছোঁ আমি ভিডিঅ' বনাম বুলি আজি ওলাই আহিছোঁ বতৰে বা কি কৰে বতৰ একদম কোলা কৰি আছে তো এইফালে ভেগলো তাৰপাছত এইফালে জানি আছে আমি গৈ আছোঁ এতিয়া জন্মনিহঁতৰ ঘৰলৈ ভিডিঅ' বনাব পাৰোঁনে ন ঠিকনা নাই ইফালে আজি বেকগ্ৰাউণ্ডত ট্ৰেক্টৰো আছে তো ভিডিঅ'টো চাই থাকিব আৰু জল্দি 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক তহঁতি ক আকৌ লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব প্লিজ কৈ দিব তো জল্দি এইফালে দেখিছে একদম গাঁৱৰ পৰিৱেশ তো আমি গৈ আছোঁ ভিডিঅ'টো চাই থাকিব শেষলৈকে